নমস্কাৰ বন্ধুসকল, সৌৰভ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বেলেগ এটা ভিডিঅ' বনাবলৈ আহিছোঁ। ভিডিঅ'টো চাওকচোন, অকণ স্কিপ নকৰাকৈ আগলৈ চাই যাওক ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। এয়া চাওক, কণী কচু খেতি কৰা হৈছিলে। এয়া চাওক পানীয়ে কি কৰিলে চাওকচোন। এয়া পানীয়ে দেখিছে, সকলোতে পানী হৈ গৈছে। এয়া চাৰিওফালে পানী। এয়া মই সোমাই দেখুৱাইছোঁ, চাওক পানী পানী মাথো পানী। দেখিছে কিমান পানী আছে। এয়া চাওক পানী, আৰু দেখুৱাই আছোঁ চাওক। এয়া চাওক চব পিনে পানী। এয়া চাওক, এয়া জলকীয়া লগোৱা হৈছিলে, চাওক ক'লা জলকীয়া। বৰষুণৰ পানীত সকলোবোৰ মৰি গ'ল। চাওক এসপ্তাহ বৰষুণ নেৰানেপেৰাকৈ দিয়াৰ ফলত এয়া হ'ল, চাওক দেখুৱাই আছোঁ। এতিয়া ভোল আৰু বডিমাহ লগোৱা হৈছিল। ভোল কেইডাল বাছিল, কিন্তু বডিমাহকেইটা মৰি গ'ল। চাওকচোন, এয়া মই দেখুৱাই আছোঁ, বডিমাহ গোটেইকেইডাল মৰি গ'ল। এয়া চাওক, আৰু আগত দেখুৱাই আছোঁ চাওকচোন। এয়া ইয়াত কচু লগোৱা হৈছিলে, অলপমান পালোঁ। যথেষ্টখিনি নাপালোঁ যদিও আধা হ'লেও পালোঁ বাৰুতে, যি কি নহওক। এয়া চাওক অলপ পালোঁ। এই থকাৰ কাৰণে ভালদৰে ফল নহ'ল বাৰুতে, একো নাই। এয়া চাওক, এইখিনি মাটি এইবাৰ আমি লগাব নোৱাৰিম। পানী চাওক, পানীৰ কাৰণে লগাব নোৱাৰিম। একাঠু একাঠু পানী হৈছে। এয়া চাওক পানীৰ কাৰণে আমি এইবাৰ লগাব নোৱাৰিম। এয়া মই গৈ আছোঁ, চাওক দেখুৱাই আছোঁ। এয়া পানীয়ে কি কৰিলে, বৰষুণৰ পানী। এয়া চাওক পানীৰ বাবে আমি লগাব পৰা নাযাব বাৰুতে, হ'লেও একো নাই। এয়া মই আহি আছিলোঁ, চাওক এইখিনি আমাৰ মাটি নহয়, আমাৰ মাটি এইখিনি। ইয়াত ঢাপৰ পৰা চাওক, ইয়াতো একাঠু একাঠু পানী হৈছে, আৰু তাত একঁকাল একঁকাল পানী হ'ব। আপোনালোকক দেখুৱাই আছোঁ। সৌৱা কঠীয়া চাওক, সৌৱা কঠীয়া আমি পৰা। এয়া বেৰ দিয়া আছে চাইডে চাইডে। সৰুটো মেৰ, আপোনালোকক এতিয়া মই যিখিনি কচু দেখুৱাইছিলোঁ, যিখিনি খেতি আমাৰ দেখুৱাইছিলোঁ, সৌৱা মেৰৰ পৰা আমি বাঁহ আনিছোঁ। বাঁহ আনি পেলাই মানুহসকলে আমি ভেটা মাৰিছিলোঁ। এই কঠীয়া চাওক কেনেকুৱা হৈ গৈছে। সৰহখিনি কঠীয়া মৰিছে। একঁকাল একঁকাল পানী আছে, ইয়াত পাৰ হ'ব নোৱাৰি, নহ'লে মই দেখুৱাই দিলোঁ হয় গৈ। এইটো খাৱৈ চাওক, খাৱৈটো কিমান দ হ'ব, এইবোৰ কিমান ইয়াত পানী আছে চাওক। সৰুটো পুখুৰী নতুনকৈ এবাৰ খান্দিলে, সেই পুখুৰীটো পাৰ বৰষুণে ভাঙি দিলে, আৰু লগতে সেই পুখুৰীটোৰ পৰা পানীখিনি ওলাই যাব নোৱাৰা হ'ল। এয়া চাওক, বৰষুণৰ পানীত খৰখিনি কঠীয়া মৰি গ'ল। এয়া চাওক, এয়া চাওক আপোনালোকে, সৌদৰা চাওক, সৌদৰা মৰি গ'ল। দেখিছেনে বৰষুণে কেনেকৈ অনিষ্ট কৰিলে, দেখুৱাই আছোঁ চাওক। এয়া চাওক, এয়া পানী দেখিছোঁ কিমান আছে। হয় বন্ধুসকল, চুলি দাড়ি সকলোবোৰ কাটি পেলালোঁ। গুচোৱা পিঁয়াজটোৰ দৰে হৈ পৰিলোঁ। বেটু চিঙা বেঙেনাৰ দৰে দেখা গৈছে। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। যোৱা মাহটো বন্ধুসকল বানপানী বুলিয়েই গ'ল। আমিবোৰ মন্দিৰৰ টিলিঙাৰ দৰে হৈ গ'লোঁ। সৰুৱেও বজাব, ডাঙৰেও বজাব। বাৰু যি কি নহওক, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চোৱাৰ বাবে ধন্যবাদ।